চাওক বেটা স্কুলৰ পৰা আহিল, তাক মই লৈ আহিলোঁ আৰু হাতখন দেখিছে মোৰ নীলা নীলা, গোটেই নীলা নীলা হৈ আছে। এইটো কাৰণ নীলা হৈ আছে, মই কাপোৰ ধুই আছিলোঁ আৰু কাপোৰ ধুই ঘপককৈ বাজিল 12টা আৰু 12টা বাজাৰ লগে লগে মই গ'লোঁ বেটাক আনিবলৈ। মই এটা বস্তু মন কৰিলোঁ যে যদি 12টা বাজি যায় বেটা অকলে থাকিব আৰু তাৰ লগৰবিলাক চবেই গুচি যাব, গতিকে গুচি গ'লে সি ভাবিব মা আজি কিয় অহা নাই, মা আজি কিয় অহা নাই, গতিকে সি চিন্তাত থাকিব। চ' সেইটো কাৰণে মই লৰালৰিকৈ গ'লোঁ তাক স্কুলৰ পৰা আনিবলৈ আৰু কাপোৰখিনি মই নীলত ডুবাই থৈছোঁ সঁচা কথা, কিন্তু আহি কিনে মই মেলি দিব পাৰিম, মোৰ তাত ক্ষতি নাই। চ' চাওক তাক এনেদৰে মৰম চেনেহ কৰোঁ আমি। গতিকে এই ল'ৰাটোক ডাঙৰ কৰোঁতে মোৰ 6 বছৰ হ'ল, এতিয়া তাৰ 6 বছৰ হ'ল, গতিকে তাক ডাঙৰ দীঘল কৰিছোঁ মই 6 বছৰলৈকে আৰু মৰম চেনেহ সমানে কৰিছোঁ। গতিকে এই ল'ৰাটো যেতিয়া ডাঙৰ হৈ আমাক যেতিয়া বৃদ্ধা আশ্ৰমত থৈ দিব তেতিয়া আমাৰ কেনেকুৱা লাগিব আপুনি ভাবিছেনে? যেতিয়া আমাক ভাত নিদিব, আমাক নাচাব, আমাক শুশ্ৰূষা নকৰিব, তেতিয়া আমাৰ কেনেকুৱা লাগিব জানেনে আপোনালোকে? গতিকে আজিকালি প্ৰায় তেনেকুৱা হৈ আছে জানেনে? যিবিলাক ল'ৰা ছোৱালীক মাক দেউতাকে পঢ়া শুনা ডাঙৰ মানুহ কৰিলে, ভাল চাকৰি দিয়ালে, পঢ়া শুনাই দেহাটো গোটেই খেদালে পঢ়া শুনা কৰি পেলাই, আৰু যেতিয়া বৃদ্ধ সময়ত সিহঁতক যেতিয়া বৃদ্ধাশ্ৰমত থ'ব আৰু যেতিয়া সিহঁতক শুশ্ৰূষা নকৰিব তেতিয়া কেনেকুৱা লাগে আপোনালোকে ভাবকচোন এবাৰ। গতিকে এটা মেছেজ দিব বিচাৰিছোঁ মই আপোনালোকে নিজৰ ল'ৰা ছোৱালীক যেনেকৈ কষ্ট কৰি ডাঙৰ দীঘল কৰিছে, আপোনাকো বা আপোনাৰ হাজবেণ্ডকো তেওঁলোকেও সেনেকৈ ডাঙৰ দীঘল কৰিছে। গতিকে আপোনালোকে এটা বস্তু মন কৰিব, আমি যিমান কষ্ট কৰিছোঁ আমাৰ ল'ৰা ছোৱালীৰ লগত, আমাৰ মা দেউতাও আমাৰ লগত তেনেকৈ কষ্ট কৰিছে। গতিকে এটা বস্তু আপোনালোকে ভাবিব, মাৰ সমান কোনো হ'ব নোৱাৰে বা দেউতাৰ সমান কোনো হ'ব নোৱাৰে, যাৰ বাবে আমি পৃথিৱীখন দেখা পাইছোঁ, আমি তেওঁক যদি চাব নোৱাৰোঁ, গতিকে কিহৰ মানুহ। আজি সেই মই ভিডিঅ'টো আপোনালোকৰ এইটো কাৰণে বনালোঁ, হাতখন নীলা নীলা হৈ আছে, হাতখন ধুব মোৰ সময় নহ'লে, কাপোৰ ধুই আছিলোঁ, বেটাৰ কষ্ট পাব, দৌৰাদৌৰিকৈ আনিব গ'লোঁ। চ' কথা এটা আছে ন, গান এটা আছে, নামৰ গানে টোকাৰী গান এটা আছিলে, আমি সৰুতে শুনিছিলোঁ, অ' মোৰ ধনমণি, অ' মোৰ সোণমণি, মাটিত থ'লে পৰুৱাই খাব, মূৰত ল'লে অকণি খাব, বুকুতে সাৱটি ল'ম। গানটো আছিল নহয়, যে সেনেকুৱা মাটিতো থ'ব নোৱাৰে বেচেৰাহঁতক, মূৰতো ল'ব নোৱাৰে, সেইকাৰণে বুকুতে সাৱটি লৈ থাকে। গতিকে সিহঁত আমাৰ হৈছে এটা সোণৰ টুকুৰা, কলিজাৰ টুকুৰা। গতিকে সিহঁতে দুখ পোৱাটো আমি নিবিচাৰোঁ, সিহঁতক আমি নিদিওঁ, সিহঁতক যেনেকৈ আমি ডাঙৰ দীঘল কৰিছোঁ। গতিকে সেই ল'ৰা ছোৱালীক গৈ পেলাই যেতিয়া আমাক বৃদ্ধাশ্ৰমত থৈ দিব, অনাথ আশ্ৰমত থৈ দিব, আমাক যেতিয়া শুশ্ৰূষা নকৰিব বেমাৰ আজাৰ, তেতিয়া কেনেকুৱা লাগিব আপুনি ভাবকচোন আপোনালোকে, হয়নে কথাটো? চ' আজি সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। আজি মোৰ নিজৰ ফিল হৈছে যেতিয়া ইহঁতে যেতিয়া আমাক বেয়া ব্যৱহাৰ কৰিব, থাকিবলৈ ঘৰ নিদিব, তেতিয়া আমাৰ কেনেকুৱা লাগিব আপোনালোকে ভাবকচোন।